हेलो गाइस কি খবৰ আপোনালোকৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মোৰ ৰেচিপি হৈছে পুঠি মাছৰ চৰচৰী বলকচোন পুঠি মাছৰ চৰচৰী মই কেনেকৈ বনাই আমাৰ খাওঁগে মাছ কিপিস ফ্ৰাই কৰি লৈছো আনফালে আছে সৰিয়হ বটা এইফালে আছে পিয়াজ আদা নহৰু পেষ্ট আৰু এইফালে জলকীয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল মাছ ভজা কেৰাহীখনতে মই অকমান দি দিছো আৰু তেল মানে একদমই কমি গৈছিলেগে বহুত কম তেলত ফ্ৰাই কৰিলো মই মাছখিনি এতিয়া তেলখিনি অকমান গৰম হ'বলৈ দিছো পটকে গৰম হ'ব কাৰণ কেৰাহীখন গৰম হৈয়ে আছে ন কেৰাহী তেল গৰম হৈ যোৱাৰ পিছত এতিয়া মই দি দিম পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে মই অকমান ভাজি দিম পিয়াজখিনি হৈ গ'ল এতিয়া মই ইয়াতে দি দিছো আদা নহৰু খুন্দাখিনি এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিছো এতিয়া মই ইয়াতে দি দিম সৰিয়হ বটা গেছটো সিমত দি পেলাই মই বনাই আছো এইখিনি ধুনীয়াকৈ হৈ আছে মই ইয়াতে বিলাহী নিদো বিলাহীটো নিদিয়াকেও এটা বেলেগ টেষ্ট হয় ন সৰিয়হৰ মানে ধুনীয়া গুণটো থাকি যায় তেতিয়া বিলাহীটো যদি দিয়া নহয় আৰু যদি বিলাহীটো দি দিয়ে তেতিয়াও বেলেগ এটা টেষ্ট আহে এতিয়া মই গেছটো হাই ফ্লেমত দি পেলাই অকমান লৰাই ভাজি লওঁ সৰিয়হৰ পৰা অলৰেডি তেল ওলাব মই একদমেই কম তেলত বনাইছো ৰেচিপিটো বহুত বেছি তেল হৈ গ'লেও ভাল নালাগে মোৰ আমি ইমান ভাল নাপাওঁ খাই মানে বহুত বেছি তেল হৈ গ'লে বহুতে খাই ভাল পায় অকণমান তেল হ'লে আমি কিন্তু খাই ভাল নাপাওঁ কাৰণেই তেলটো অকণমান কমকৈ দিছোঁ আপোনালোকে অকণমান তেল সৰহকৈ দিও বনাব পাৰে ইয়াতে মই অকমান দি দিছো জিৰা গুড়া আৰু এইখিনি ভাজা প্ৰায় হৈ গৈছে মই ইয়াতে দি দিছো পানী অকমানকৈ দি দিম মই লৰাই দিম তাৰপাছতে এনেকৈ পানী দিয়াৰ পাছতে অলপ লৰাই দিছোঁ মই অলপ সময় এনেকৈ লৰাই থাকিব লাগে এতিয়া মই আকৌ পানী অকণমান দি দিম ইয়াতে এয়া দেখিছে পানী অকণমান সৰহকৈ দি দিলোঁ ধুনীয়াকৈ উতলি আছে এতিয়া মই এজনীকৈ মাছখিনি দি দিম মাছখিনি দিয়াৰ পাছত এতিয়া মই ঢাকি দিম চিমত দি এয়া মোৰ পুঠি মাছৰ চৰচৰী ৰেডি হৈ গ'ল এতিয়া মই ইয়াতে দি দিম কাটি থোৱা জলকীয়া কেইটা আৰু লাষ্ট দি দিম মই মচুন্দৰী মোৰ পুঠি মাছৰ চৰচৰী ৰেডি হৈ গ'ল আপোনালোকে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কেনেকুৱা হৈছে বাই বাই